নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেলফ ফৰ্মুলা পুনৰ বাৰ স্বাগতম জনাইছো। আজি এটা খুব সাধাৰণ টপিক লৈ আহিছো, যেটো হয়তো আপোনালোকে আগতেও বহুত ভিডিঅ চাইছে, কিন্তু তথাপিতো মই আজি আকৌ এবাৰ কওঁ, খুব সহজ ভাষাত মই বুজাই দিবলৈ বিচাৰিছো যে আমাৰ টোপনি অহাত বহুত মানুহৰে আজিকালি অসুবিধা হয়। হয়তো কামৰ চাপত নহলে হয়তো তেওঁলোক মানসিকভাৱে বিভিন্ন ধৰণে অকুপাইড থাকে, যাৰ কাৰণে তেওঁলোকৰ টোপনিৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। সেয়েহে একদম চিন্তা কৰিব নালাগে, মাত্ৰ চাৰিটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব, আৰু যদি সেই অভ্যাসখিনি আপোনালোকে কৰে তেন্তে হয়তো আপোনাক মই এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা ভালদৰে সহায় কৰিব পাৰিম। আহক দেৰি নকৰি পেলাই আমি জলদি পইণ্ট কেইটা কৈ দিওঁ, যাতে আপোনালোকৰো সময় নষ্ট নহয় আৰু কিবা এটা আজি নতুন শিকিবলৈ পায়। প্ৰথম পইণ্টটো হ'ল, যেতিয়া আপোনালোকে টোপনি মাৰিব সদায় একেটা টাইমতে শুবলৈ চেষ্টা কৰিব। টোপনি আহক বা নাহক আপোনালোকে বিচনাত যাব, সেই পাৰ্টিকুলাৰ সময়খিনিত গৈ পেলাই তাত শুবলৈ যত্ন কৰিব। সেইটো হ'ল আপোনাৰ প্ৰথম কাম, প্ৰথম অভ্যাস আপোনালোকে কৰিব লাগিব, সদায় একেটা সময়তে টোপনি যোৱা। দ্বিতীয়তে, যেতিয়া আপোনালোকে শুবলৈ যাব তাৰ 2-3 ঘণ্টা আগতে আপোনালোকে ৰাতিৰ আহাৰটো খাব লাগিব। কাৰণ আৰু আয়ুৰ্বেদা মতে কোৱা হয় যে যদি আমি 5টাৰ পৰা 7টাৰ ভিতৰত ডিনাৰ কৰোঁ, মানে আমি ৰাতিৰ আহাৰটো খাওঁ, শৰীৰৰ বাবে খুব উৎকৃষ্ট। আৰু সেয়েহে আপোনালোকে এটা কথা মন কৰিব, টোপনি যোৱাৰ 2-3 ঘণ্টা আগত আপোনালোকে ৰাতিৰ আহাৰ খাব লাগিব। তৃতীয়তে, আমি যেতিয়া ৰাতিৰ আহাৰ খাওঁ কোনো ধৰণৰ হেভি আহাৰ খাব নালাগে, ধৰক মাছ মাংস এইবোৰ খাব নালাগে। সদায় আমি লাইট ডিনাৰ কৰিব লাগে, যাতে আমাৰ পাকস্থলী সেইটো হজম কৰাত কষ্ট নাপায়। কাৰণ চাবচোন, যেতিয়া আমি ৰাতি খুব বেছি হেভি খাওঁ তেতিয়া ৰাতিপুৱালৈকে আমাৰ টায়াৰ্ডনেছ ফিল হয়, কাৰণ বডিটোৱে গোটেই ৰাতি সেইটো হজম কৰোঁতে কাম কৰিয়ে থাকে, যাৰ কাৰণে ৰাতিপুৱা উঠিও আমাৰ এনেকুৱা লাগে ইমান টাইম শুলো কিন্তু আমাৰ ভাগৰুৱা অনুভৱ হয়। সেইটো হ'ল এটা মূল কাৰণ। সেয়েহে আমি ৰাতি সদায় 5টাৰ পৰা 7টাৰ ভিতৰত ডিনাৰ কৰি পেলাই একদম লাইট ডিনাৰ এটা আমি বাছি ল'ব লাগে, মানে লাইট আহাৰ এটা খাব লাগে। তাৰ পাছত লাষ্টৰটো হ'ল, কেতিয়াবা আমাৰ এনেকুৱা হয় যে ভাত খাবলৈ মন নাযায় ৰাতি, তো আমি কি কৰোঁ, চাহ একাপে খাই লওঁ, নহ'লে কফি একাপে খাই লওঁ। কিন্তু সেই বস্তুটো কেতিয়াও কৰিব নালাগে, আৰু পানীও খোৱাৰ সময়ত খাব নালাগে বুলি কয়। কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান ৰিচাৰ্চ ষ্টাডিত কৈছে যে পানী খাব পাৰি, কোনো অসুবিধা নাই। কিন্তু ইয়াৰ মেইন নোখোৱা কাৰণটো এইটোৱে যে ৰাতি পেচাব বেছিকৈ লাগিব, যাৰ কাৰণে আপোনাৰ টোপনিটো হেম্পাৰ হ'ব, ক্ষতি হ'ব, আৰু সেইকাৰণে চাহ কফি পানী খাব নিদিয়ে। কিন্তু চাহ আৰু কফিত কেফেইন থাকে, যাৰ কাৰণে সেইটোৱে আমাক টোপনি মৰাত অসুবিধা কৰে, আৰু যাৰ কাৰণে চাহ কফি আমি সদায় পৰাপক্ষত পৰিহাৰ কৰিব লাগে। আশা কৰোঁ আপোনালোকে আজি কিবা এটা নতুন শিকিলে। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈকে এইখিনি, কালি আকৌ এটা নতুন ভিডিঅ' লৈ মই আকৌ আহিম। ধন্যবাদ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।